হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু জান আৰু মই মৰ্ণিং ব্লগটো ধুনীয়াকৈ আৰম্ভ কৰিলোঁ। ইফালে জানে ধুনীয়াকৈ জমনি কৰি আছে, ময়ো জানৰ লগত অকণমান জমনি কৰিলোঁ। আৰু শুই উঠি কিনে গা পা ধুই মেলি পাকঘৰত আহিলোঁ। জানৰ কাৰণে ভাত পানী বনালোঁ আৰু মোৰ কাৰণেও বনাব লৈছোঁ। মই যিহেতু চাহ খোৱাটো বাদেই দিছোঁ আৰু ইফালে মই বনাব লৈছোঁ মানে নেমু ৰসখিনি ধুনীয়াকৈ চেপি ল'ম। এতিয়া মানে গৰম পানীৰ লগত নেমু ৰস খোৱা কৰিছোঁ, যিহেতু মোৰ আগতছে অকণমান ওজনটো বাঢ়ি গৈছে সেইকাৰণে। এতিয়া নেমুখিনি ইমান এটা ৰস হোৱা নাই, যিহেতু এটা নেমু মই চেপতে কিমানখিনি ৰস ওলাইছে আপোনালোকে নিশ্চয় দেখা পাইছে নহয় জানো। আৰু ইফালে মই ধুনীয়াকৈ নেমু ৰসখিনি উলিয়াই কিনি মানে ছাইডত থৈ দিলোঁ। আৰু ইফালে কাপোৰ ধুই থৈছিলোঁ 1 বাল্টিং, গতিকে কাপোৰখিনি এতিয়া মেলি লওঁ। আৰু ৰাতিপুৱা আকৌ ধুনীয়াকৈ বতৰটো মানে ৰ'দ দিছিলে আৰু এতিয়া বতৰটো অকণমান ডাৱৰীয়া হৈ গৈছে, নাজানো বৰষুণ দিয়ে নে কি বা। আৰু ইফালে মই কাপোৰখিনি মেলি আছোঁ শেষ হোৱাই নাই দেখা পাইছে। আৰু আপোনালোকে শকতৰ পৰা কেনেকৈ কিনাইছে প্লিজ মোক কমেণ্ট এটা কৰি জনাব দেই। যোনে জানে তেওঁলোকে জনাব। আৰু ময়ো কিনাব বিচাৰোঁ, মানে শকত হৈছোঁ মানে ইমানো শকত হোৱা নাই, তথাপিও মোৰ কিবা এটা ভাল নালাগে আৰু তথাপিও কিনাব বিচাৰোঁ। আৰু কোনোবাই যদি জানে তেনেহ'লে কমেণ্ট এটা কৰিব, নহ'লে মোৰ লগত ইনবক্সত মেছেজ কৰিব। কি কালে কিনাম তাকে জনাই দিব অকণমান দেই। কাপোৰখিনি মেলা হৈ গ'ল আৰু ইফালে মই ঘৰ দুৱাৰ মুচি আছোঁ, মানে লাহে লাহে কামখিনি কৰি আছোঁ, যিহেতু দিনটো ঘৰতে থাকিম যে সেইকাৰণে। ঘৰৰ ৰুমকেইটা মানে ভিতৰৰ ৰুমকেইটা ধুনীয়াকৈ মোচা হৈ গ'ল। আৰু ইফালে দেখিছেনে মোৰ মোচা নহওঁতে মানে জানে আহি কিনি ওচৰত কি বলাইছে, সেইকাৰণে মই অকণমান গালি দিলোঁ। মানে সৰুতে এনেকৈ ঘৰ মুচিবই নাপাওঁ, মানে যেতিয়া মুচি থাকোঁ ন, চেণ্ডেল বালা চব বালা মাহান পেলাই দিয়ে বাৰান্দাত, ৰুমে ভালা পেলাই থৈ দিব। কি ক'ম আৰু মাৰিবও নোৱাৰোঁ নহয় সেইকাৰণে। আৰু ইফালে মোৰ ঘৰ মোচা হৈ গ'ল আৰু জানৰ কাৰণে মানে পাকঘৰত আহি কিনি ভাত কেইটামান লৈ লৈছোঁ। জানে যিহেতু ৰাতিপুৱা ভাত খাই ন সেইকাৰণে। আৰু মোৰ কাৰণে লৈ ল'লোঁ নেমু পানী। আৰু এতিয়া মই ধুনীয়াকৈ মানে মোৰ পেট পূজাখিনিও কৰি ল'লোঁ নেমু পানী দি। আৰু আপোনালোকে শকতৰ পৰা মানে কিনাওঁতে কি খাইছিলে এইখিনিও জনাব দেই। আৰু মইটোতো ইমান নাজানো, তথাপিও আৰু নেমু আৰু গৰম পানী খালে বোলে চৰ্বি কমায়, সেইকাৰণে ময়ো খাই আছোঁ। আৰু ইফালে জানক ভাত খুৱাওঁতে বহুত বেছি দিগদাৰ হয় দেখিছেনে। আৰু মোৰ মাতটো অকণমান ভাঙা নিচিনা হৈ গৈছে, আপোনালোকে প্লিজ ইগন'ৰ কৰি ল'ব দেই। আৰু ইফালে মই জানক ভাত পানী খোৱা হৈ গ'ল আৰু ইফালে মই পাকঘৰত আহি কিনি আকৌ পটল আৰু আলু চব্জি কৰিম বুলি ভাবিলোঁ। ধুনীয়াকৈ বনাই আছোঁ, জুইটো কমাই কিনি ৰুমলৈ আহিলোঁ। চুলিখিনি অকণমান ঠিক কৰিলোঁ, যিহেতু মই মাথা ধুইছিলোঁ ন সেইকাৰণে তেল অলপ লগালোঁ। আৰু ইফালে মই ধুনীয়াকৈ দুপৰীয়াৰ কাৰণে মানে বনাই আছোঁ আৰু দালি আৰু ইফালে চব্জি কৰিম, এইখিনিয়ে আৰু 2টা মানুহ যিহেতু। আৰু ইফালে বতৰটো চাওকচোন, আহিলেই ধুমুহা। সেইকাৰণে মই চোতালত অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। বতৰটো মই কৈছিলোঁ নহয় ডাৱৰীয়া হৈ গৈছে। আৰু ইফালে ধুমুহাটো চাওকচোন, বাপ্পা ইমান তামোল গছকেইটা লৰি আছে নহয়। কেমেৰাত ইমান এটা ধৰিব পৰা নাই, কিন্তু অফ কেমেৰাত মানে ইমান এটা মানে বতাহ দিছে নহয় কি ক'ম। সেইকাৰণে এতিয়া মই ধুনীয়াকৈ কাপোৰখিনি মানে আনিব আহিলোঁ, নহ'লে লেতেৰা হৈ যাব ন। আৰু বতাহত উৰি আহিব, দোলা মাহাত চব চেচ হৈ যাব। আৰু মোৰ ষ্ট্ৰেট কৰা চুলিটো চাওকচোন, আগৰখিনি মানে ধুনীয়াকৈ গজিছিলেহে, নতুনকৈ গজা চুলিটো একদম কেকেৰা হৈ গৈছে। আৰু ইফালে বতৰটো বহুত বেছি ভাল লাগিছে, যিহেতু গৰম দিন ন। আৰু কাপোৰ চিলাবলগীয়া আছিলে, মই চিলাই লওঁ। আজিলৈ আহিছোঁ, বাই বাই।